নমস্কাৰ বন্ধুসকল নমস্কাৰ মোৰ লগত দুগৰাকী আছে আপোনালোকক চিনাকি কৰি দিম আজি এই শুভ সন্ধিয়াত শুভ বাৰ্তাৰ মই এটা নতুন ব্লগ ভিডিঅ' আৰম্ভ কৰিব খুজিছো গতিকে মই শুভ বাৰ্তাটো আপোনালোকক জনাইছিলো কালি কি কৰিছিলো বৰহাট চাংমাই গাঁৱত উপস্থিত হৈছিলো বিমল হাজদাৰ ঘৰত বৰ্তমান অসম চৰকাৰৰ আৰক্ষী বিভাগৰ যি চাকৰিৰ কাৰণে যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল এই পৰীক্ষাৰ ৰিজাল্টত যিসকল সফল হ'ল বৰহাটত বিভিন্নটা অঞ্চলত বিভিন্নজন সফল হ'ল গতিকে তাৰ সফল হোৱাৰ ভিতৰত মই সকলোকে হয়তো ভিডিঅ'ত আপোনালোকক চিনাকি কৰি দিব নোৱাৰিম কিন্তু মই বচা কেইজনমান যিসকল প্ৰকৃততে সৰুৰ পৰা লগ পাইছিলোঁ যিকেইজন মেধাৱী আছিল দৰিদ্ৰ ঘৰৰ যিসকল ছাত্ৰ আছিল সেই আমাৰ লগত সংযুক্ত থকা আগৰে পৰা ছাত্ৰ হিচাপে পোৱা লাভ কৰা সান্নিধ্য পৰা সেইসকল ছাত্ৰক আপোনালোকক চিনাকি কৰি দেখুৱাব বিচাৰিছো কালি আপোনালোকক বিমল হাজদাৰ গোটেই ঘৰখন দেখুৱালো তেওঁ পৰিস্থিতিৰ বিষয়ে ক'লো তেওঁ সফলতাত আমি আনন্দ প্ৰকাশ কৰিলো আপোনালোকে সহযোগ কৰিলে ভিডিঅ'টো উপভোগ কৰিলে লাইক কৰিলে কমেণ্ট কৰিলে শ্বেয়াৰ কৰিলে তেওঁক আপোনালোকে যি আশীৰ্বাদ প্ৰদান কৰিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ ওচৰত চিৰঋণী হৈ ৰ'ম এতিয়া পুনৰ আন এজন মোৰ প্ৰিয় ছাত্ৰ সৰুৰে পৰা প্ৰিয় ছাত্ৰ এইবাৰ উপস্থিত হৈছো আমাৰ বৰহাট নগাকটা গাঁৱত আপোনাৰ গাঁওখনৰ নগাকটা গাঁৱৰ এজন মোৰ প্ৰিয় ছাত্ৰ সৰুৰে পৰা যাক ক্লাছ 6 পৰা পাইছিলো বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল তেওঁ মেট্ৰিক পৰীক্ষাটো প্ৰথম বিভাগ পাইছিলে 70% with 70% not less than 70% তাৰ পিছতে হাই সেকেন্ডাৰী পৰীক্ষাটো কমাৰ্চত হয় কি হৈছিলে আৰ্টছতে তেওঁ আকৌ প্ৰথম বিভাগ পালে 71% পাইছিলে গতিকে প্ৰকৃততে তেওঁ মেধাৱী ছাত্ৰ এই মেধাৱী ছাত্ৰজনে এতিয়া এই আৰক্ষী বিভাগৰ পৰীক্ষা তেওঁ সফল হোৱাৰ কাৰণে পুনৰ তোমাক কংগ্ৰেচুলেশ্যন এয়া প্ৰদ্যুৎ হাজৰিকা বৰহাট নগাকটা গাঁৱৰ নগাকটা বলমীয়া গাঁও লগতে মই চিনাকি কৰিছো আমাৰ অতি আনন্দ প্ৰকাশ আপুনি আগফালে আহক বহি থাকক লাগিলে প্ৰদ্যুৎ হাজৰিকাৰ মাতৃ আপোনাৰ নাম হেম হাজৰিকা প্ৰদ্যুৎ হাজৰিকাৰ দেউতাকৰ নাম অকণমান মুখখন দেখুৱাই দিয়ক আপুনি আহক নগাকটা বলমীয়া গাঁও ইফালে আহক আপুনি ইফালে যাওক হ'ব এয়া লগত প্ৰদ্যুৎ হাজৰিকাৰ পিতৃ আপোনাৰ নামটো বেণুধৰ হাজৰিকা গতিকে তেখেতক পুত্ৰৰ সফলতাত আপোনালোক ভালদৰে গৰ্বিত হয় নাই আনন্দ পাইছে গতিকে মই এতিয়া প্ৰদ্যুৎক পুনৰ অভিবাদন জনাইছো প্ৰদ্যুৎ তোমাৰ এতিয়া কেনেকুৱা আনন্দ লাগিছে হয় আনন্দ ছাৰ এতিয়া আৰক্ষী বিভাগ এটা এনেকুৱা ধৰণৰ বিভাগ যি আইন শৃংখলা ৰক্ষা কৰাৰ উপৰিও জনসেৱা তোমাৰ ভাল সেৱাৰে দেশখনক ৰাইজৰো সেৱা কৰা হয় তুমি তেনেকুৱা এটা পদত এতিয়া নিযুক্তি পাবলৈ গৈছা নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবা অতি সোনকালে তাৰপিছত আৰক্ষী বিভাগত জইন কৰিবা এতিয়া তোমাৰ সফলতাত আমি সকলো আমাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলো আনন্দিত সকলো সুখী পিতৃ মাতৃ লগতে গাঁওবাসীও সুখী হয় নাই নগাকটা বলমীয়া গাঁও ইয়াৰ লগত বিভিন্ন গৰাকী আহিছে আপোনালোক সকলো সুখী ভাল লাগিছে হয় নাই সকলো পৰিয়ালৰ বিভিন্নজন আহিছে তেওঁলোকক চেহেৰা দেখুৱাব পৰা নাই মই চেষ্টা কৰিম দেখুৱাবলৈ অকণমান গতিকে এতিয়া মই বুজিছো প্ৰদ্যুৎ তোমাৰ এইটো যেতিয়া তুমি অধ্যয়ন কৰি আছিলা কৰি আছা এতিয়ালৈকে কিমান কি পঢ়ি আছে এবাৰ কৈ দিয়া এবাৰ জুন মাহত আমাৰ বৰহাট মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছো গতিকে গ্ৰেজুৱেশ্যন ল'লে তেওঁ ইতিমধ্যে তেওঁ অতি সোনকালে অসম আৰক্ষী ইউবি কনষ্টেবল তেওঁ প্ৰমোচনৰ সম্ভাৱনা আছে উজ্জ্বল গতিকে তেওঁ আগবাঢ়িব চেষ্টা কৰিব আৰু ওপৰলৈ যাব গতিকে তুমি এইটো চাকৰি ক্ষেত্ৰত ঘৰখনক চাই তুমি এইবাৰ প্ৰথম প্ৰয়াস কৰিছিলা জীৱনৰ প্ৰথম প্ৰয়াস এতিয়া মই আপোনাৰ অসম আৰক্ষীত এপ্লাই কৰিব হলে আপোনাৰ 18 বছৰ হলে মোৰ যেতিয়া 19 বছৰ বয়স হৈছিলে তেতিয়া এপ্লাই কৰিব প্ৰথম কৰিছিলো তাৰপৰা 19 বছৰ বয়সত এপ্লাই কৰি এটা ইন্টাৰভিউ দিছিলো সেইটো প্ৰথম তাৰপিছত 3 বছৰ লাগিলে এটা আমাৰ প্ৰচেছ চলিবলৈ এইটো তো 3 বছৰ কাৰ্যকালত 3 বছৰ প্ৰচেছত আজি 19 20 21 মানে 20 21 22 আজি 26 ছেপ্টেম্বৰ 22 বছৰ সম্পূৰ্ণ হৈছে তো 3 বছৰ একেটা প্ৰচেছকে লাগি তো এইটো প্ৰথম ইন্টাৰভিউতে মই সফল হৈছো তাৰমানে তুমি চাকৰি বিচৰাৰ প্ৰথম এইটো পৰ্ব আছে প্ৰথম পদক্ষেপ প্ৰথম প্ৰয়াস আৰক্ষী বিভাগত তুমি প্ৰথম প্ৰয়াসতে তুমি সফল হৈছা গতিকে এনেকুৱা প্ৰথম প্ৰয়াসতে সফল হোৱা এইটো বিৰল গতিকে যিকোনো বিভাগতে হওক কেতিয়াবা বহুবাৰ প্ৰচেষ্টা কৰাৰ পিছত 10 বাৰ 15 বাৰ কৰাৰ পিছত কিছুমান সফল নহয় চাকৰি নাপায়
তুমি প্ৰথমবাৰতে পাইছা আৰু তোমাক আমি শুভেচ্ছা জনাইছো অভিনন্দন থাকিল তুমি যদি তুমি আৰু পদোন্নতি লৈ আৰু ওপৰলৈ আগবাঢ়িবা তাকে আমি আশীৰ্বাদ কৰিছো কামনা কৰিছো গতিকে এয়াই আমাৰ প্ৰদ্যুৎ হাজৰিকা আমাৰ গৌৰৱৰ পাত্ৰ বৰখাটৰ গৌৰৱৰ পাত্ৰ অসম চৰকাৰকো ধন্যবাদ জনাইছো ধন্যবাদ ময়ো অসম চৰকাৰকো ধন্যবাদ জনাইছো অসম চৰকাৰকো অশেষ ধন্যবাদ ইমান নিকা আৰু স্বচ্ছ প্ৰযুক্তিৰে নিৰ্বাচিত কৰাৰ বাবে গতিকে তেওঁ এতিয়া আৱেগিক হৈছে এয়া আনন্দশ্ৰু আৱেগ গতিকে অসম চৰকাৰে এইটো কথা ক'ব বিচাৰিছো মই ধন্যবাদ জনাইছো বিশেষকৈ যিসকল অভাৱী লগতে মেধাৱী তেখেতসকলকো চিনাক্তকৰণ হৈছে প্ৰকৃত মেধাৱী জানি প্ৰতিটো বিভাগতে প্ৰথম বিভাগ আজিলৈকে পাই আহিছে সেইজনেই এতিয়া নিৰ্বাচিত হৈছে গতিকে তেওঁৰ দৃঢ়তা মানসিক দৃঢ়তা তেওঁ সক্ৰিয়তা গতিকে ৰাইজৰ প্ৰতি সেৱা কৰাৰ যি মানসিকতা আমি প্ৰশংসা কৰিছো শলাগ লৈছো গতিকে তুমি সফল হবা আগবাঢ়িবা এয়া প্ৰদ্যুৎ হাজৰিকা এতিয়া প্ৰদ্যুৎ হাজৰিকা মাতৃ হেম হাজৰিকা বাইদেউ আপুনি পুত্ৰ সন্তান কিমান সুখী মনৰ চাগে ভাৱ প্ৰকাশ কৰিব পৰা নাই হয় নাই আনন্দাশ্ৰু আপোনাৰ আৰু এজন সন্তান আছে পঢ়ি আছে আমাৰ বিদ্যালয়ত নৱম মান চেত্ৰী ছাত্ৰ ভাৰ্গৱ হাজৰিকা আমাৰ বিদ্যালয়ৰ সাধাৰণ সম্পাদক গতিকে এই ঘৰখনৰ এটা পৰিৱেশ আছে গতিকে তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত এটা ধুনীয়া পৰিৱেশ তেওঁলোকে গঢ়ি তুলিছে গতিকে তেওঁ সৰুৰ পৰাই এখন সমাজক নেতৃত্ব দিব পৰাৰ গুণ তেওঁলোকে লাভ কৰিছে গতিকে প্ৰদ্যুৎ হাজৰিকাৰ দেউতাক আপোনাৰ নামটো আকৌ এবাৰ কওক বেণুধৰ হাজৰিকা অকণমান মুখখন আপোনালোকে দেখিছে তেখেত অতি আনন্দিত আমাৰ লগত আমি ওপৰত বহিছো তেখেতক তলত বহিছে গতিকে পিতৃ মাতৃৰ সন্তান ৰাইজৰ সেৱাৰ কাৰণে আপোনালোকে আগবঢ়াই দিছে হয়নে দেশক সেৱা কৰিবৰ কাৰণে আগবঢ়াই দিছে গতিকে আগবাঢ়ি যাওক আৰু নাম কৰক ইমানতে শেষ নহওক হয় নাই এইটো প্ৰক্ৰিয়াত অধ্যয়নো চলি থাকিব আৰু এই বিশেষ আৰক্ষী অসম আৰক্ষী বিভাগ এনেকুৱা এটা পৰীক্ষা এই বিভাগৰ পৰাই বিশেষভাৱে পুনৰ প্ৰচেষ্টা চলাই আৰু আগবাঢ়িব পাৰিব লৈ তুমি APS লৈ তুমি যাব পাৰিবা গতিকে সেইটো প্ৰচেষ্টা অব্যাহত থাকিব তাকে কামনা কৰিছো গতিকে ঘৰখন এতিয়াৰ পৰা উজ্জ্বল হ'ব ঘৰখন আপোনালোকৰ ইনকাম চ'ৰ্চ কি বিশেষ কেনেকৈ চলে খেতি বাতি বাগান এবিঘামান আছে গতিকে এইটো একেবাৰে ন্যূনতম মাত্ৰ নিমখ তেলৰ কাৰণে তাতকৈ বেছি কোনো আশা কৰিব নোৱাৰে গতিকে হাড়ক মাটি কৰি তেজক পানী কৰি হয় নাই আপোনালোকে মাটিত ঘাম পেলাই পৰিশ্ৰম কৰি আজি পৰিয়ালটো পোহপাল দিছে গতিকে ল'ৰাকেইটাক আপোনালোকে গঢ়িছে গতিকে সকলোৱে নিজৰ সন্তানক এনেদৰে গঢ় দিব পৰা নাই আপোনালোকে গঢ় দিব পাৰিছে গতিকে সেইকাৰণে আপোনালোকৰ যে পিতৃ মাতৃক আমি ধন্যবাদ জনাইছো আমি গৌৰৱৰ পাত্ৰ গতিকে এই প্ৰদ্যুৎ এগৰাকী মেধাৱী ছাত্ৰ আছিল এতিয়াও ছাত্ৰ জীৱন শেষ হোৱা নাই অধ্যয়ন কৰি আছে তেওঁ এতিয়া গ্ৰেজুৱেট হ'ল বৰহাট বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী যেতিয়া মোৰ ষষ্ঠ ষান্মাসিকৰ আছিলে ফাইনেল এক্সাম তেতিয়া মানে মোৰ অসম আৰক্ষীৰ শেষৰটো ইণ্টাৰভিউ আৰু কলেজৰ আপোনাৰ শেষৰটো পৰীক্ষা আপোনাৰ একেলগতে হৈছিলে মানে আপুনি কলেজৰ পৰীক্ষাও দিছো মানে আজি আপোনাৰ কলেজৰ পৰীক্ষা দুদিন পিছতে মোৰ ইণ্টাৰভিউ সেইদিনাখনে মোৰ কলেজৰ শেষৰখন পেপাৰ আছিলে স্নাতক ডিগ্ৰী পলিটিকেল ৰাজনীতি বিভাগৰ ছাত্ৰ মই তো সেইদিনাখন মই কি হ'ল আপোনাৰ অসম আৰক্ষীৰ ফাইনেল ইণ্টাৰভিউ মই দিবলৈ তিতাবৰ গ'লোগৈ তো এখন পেপাৰ থাকিবলৈ মোৰ একেদিনাখনে পৰিলে যিহেতু কলেজত এখন পেপাৰ দিব থাকি গ'ল তো সেইখন মোৰ এবচেণ্ট দেখা আছে বাকী মোৰ ক'তো এনেকে ৰখা নাই ব্ৰেক লগা নাই এখন অকল ব্ৰেক আছে এইটো দিব লাগিব তুমি এবাৰ কমপ্লিট কৰি দিবা এইটো বিশেষকৈ তুমি অন্য কাৰণত এইটো কামত যিটো কাৰণে তুমি ত্যাগ কৰিলা এইটো সফলতা লাভ কৰিলা তুমি আৰক্ষীত মকৰল হ'বৰ কাৰণে নিযুক্তি লাভ কৰিব মানে তালৈ যাবৰ কাৰণে তুমি এটা ত্যাগ কৰি এখন পেপাৰ দিব নোৱাৰিলা কিন্তু সেইটো সুবিধা তোমাৰ আছে তোমাৰ বেক এটা দিব পাৰিবা সেইটো থাকে বাৰু সুবিধা এটা আছে তুমি মুঠতে ইনকমপ্লিট হ'লেও কমপ্লিট কৰিবা এইটোৰ ওপৰত তুমি মেধাৱী ছাত্ৰ কোনো তাত সন্দেহ নাই গতিকে আমি বিশেষ আৰু কথা পাতিব বিচৰা নাই ইয়াত পুনৰ ধন্যবাদ জনালো এয়া প্ৰদ্যুৎ হাজৰিকাৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পায় ব্লগটো গতিকে আশীৰ্বাদ কৰিব প্ৰদ্যুৎক আৰু আগবাঢ়িবৰ কাৰণে গতিকে এনেকুৱা ভিডিঅ' কেইটামান মই 2-3টা আৰু কালিলৈ এটা পৰহিলৈ এটা এনেকৈ দিম ভাল আমাৰ বৰহাটৰ পৰা যিকেইজন নিৰ্বাচিত হৈছে অসম আৰক্ষীৰ কাৰণে যিসকল প্ৰকৃততে মেধাৱী এজন মেধাৱী কালি আপোনালোকক দেখুৱালো বিমল হাজদা অতি দৰিদ্ৰ ঘৰৰ মাক পিতৃ মাতৃবিহীন সন্তান আছিলে মজদুৰ পৰিয়ালৰ চাহ জনজাতি পৰিয়ালৰ গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই উৎসাহিত কৰিছে আমাক মোক গতিকে মই আৰু দেখুৱাম এনেকুৱা দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰসকল যিসকল অসম আৰক্ষীৰ পৰীক্ষাত সফল হৈছে গতিকে কালিলৈ মই আৰু এজনক দেখুৱাম গতিকে এয়া আপোনালোকে ভিডিঅ'টো চাই পুনৰ লাইক কৰিব
কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব, আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। ভিডিঅ'টো ইমানে সামৰিছোঁ। ধন্যবাদ।